নমস্কাৰ, গুড ইভিনিং বন্ধুসকল। সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোৰে কি খবৰ এবাৰ জনাব। মই ভালে আছোঁ বাৰু বৰ্তমান। আৰু এতিয়া বাজিছে 5:30। অলপমান জলপান খাইছোঁ। চিৰা, গুড় আৰু দেউতাই ঘৰৰ পৰা দি পঠাইছিল ঘৰৰে গৰু গাখীৰৰ দৈ লৈ লৈছোঁ বঢ়িয়াকৈ। এতিয়া খাওঁ আৰু এক বাতি। ভাত খাইছিলোঁ দুপৰীয়া 11:30মান বজাত ভাত খালোঁ। তাৰপিছত এতিয়া আকৌ অলপমান কিবা খাব মন গৈছে, সেইকাৰণে ভাবিলোঁ অলপ জলপানকে খাওঁ। মানে ওলাই যোৱা নাই। ওলাই যোৱা হ'লে ক'ৰবাত কিবা এটা খালোঁ হয় বাহিৰতে, কিন্তু ওলাই যোৱা নাই। আৰু কোনে কোনে জলপান খাই ভাল পায় জনাবচোন। আমিতো আৰু গাঁৱলীয়া মানুহ। মোৰতো অৰিজিনেল ঘৰ লখিমপুৰ নাৰায়ণপুৰত। বৰ্তমান এতিয়া থাকোঁ গুৱাহাটী শিলপুখুৰীত। সেইকাৰণে আমি গাঁৱলীয়া মানুহ, আমি জলপান খাওঁ আৰু। কোনোবাই চাই পেলাই হাঁহিলেও হাঁহিব, কথা নাই। হহাৰ দাঁত ওলাব। আৰু মই যিহেতু খামেই, মোৰ পেট ভৰিবই। বাকী আপোনালোকে জলপান খায়নে নাই বাৰু জনাবচোন। নে অকল সেই ভাতৰ কাঁহীটোকে ৰাৱণৰ দৰে খাই থাকে। মই দিনত এসাঁজ ভাত আৰু ৰাতি এসাঁজ ভাত, ইমানমান ভাত খাওঁ। বেছি নাখাওঁ ভাত, ইমানমানেই খাওঁ। চব্জিটো অলপ বেছি খাওঁ মানে। আৰু ভাতটো মই সদায় ডিউটিলৈ যাওঁতে খায়েই যাওঁ। 9টামান বজাত খাই দিওঁ। আজি যিহেতু ডিউটি নগ'লোঁ, সেইকাৰণে ভাতটো অলপ খোৱা দেৰি হ'ল। আৰু এতিয়া অকণমান জলপান খাই দিওঁ আৰু, তেতিয়া পেটটো একদম পূৰা টনটনীয়া হৈ থাকিব।